আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ সাহিত্য কানন অনুষ্ঠানটি। আজিৰ সাহিত্য কানন অনুষ্ঠানটিত আছে যুৱ লেখক চন্দন কুমাৰ নাথৰ গল্প অগ্নিগড়ৰ নীৰৱ সাক্ষী। আগবঢ়াইছোঁ চন্দন কুমাৰ নাথৰ গল্প অগ্নিগড়ৰ নীৰৱ সাক্ষী। পাঠ কৰিছে আকাশবাণী তেজপুৰৰ প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথে। তেজপুৰৰ আকাশখনত যেতিয়া শৰতৰ শেৱালি ফুলৰ গোন্ধ বিয়পি পৰে, অৰ্ণৱৰ আজি মনত পৰে সেই বিশেষ দিনবোৰৰ কথা। তেজপুৰক কোৱা হয় চিৰসেউজ প্ৰেমৰ নগৰী। ঊষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ সাক্ষী এই চহৰ। কিন্তু অৰ্ণৱৰ বাবে এই চহৰখন কেৱল ইতিহাস নহয়, ই আছিল তাৰ হৃদয়ে কঢ়িয়াই লৈ ফুৰা এক বিষাদ গাথা। অৰ্ণৱ আজি এজন প্ৰতিষ্ঠিত অভিযন্তা, কিন্তু নপামৰ সেই সেউজীয়া চৌহদটোৱে আজিও তাক হাত বাউলি মাতে। কাহিনীটো আৰম্ভ হৈছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ সেই বিশাল আৰু মনোমোহা চৌহদত। অৰ্ণৱ তেতিয়া মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ। গাত আছিল বিশ্ববিদ্যালয়ৰ মুক্ত বতাহ আৰু চকুত আছিল অলেখ সপোন। তাৰ মাজতে এদিন চেণ্ট্ৰেল লাইব্ৰেৰীৰ নিস্তব্ধ কোঠালিত তেওঁ লগ পাইছিল বৰ্ণালীক। বৰ্ণালী আছিল সমাজতত্ব বিভাগৰ ছাত্ৰী। তাইৰ চকুজুৰিত আছিল তেজপুৰৰ কুঁৱলীৰ দৰেই এক মায়াময় আৱেশ। সিহঁতৰ প্ৰথম চিনাকিটো হৈছিল বিশ্ববিদ্যালয়ৰ বাছত। তেজপুৰ টাউনৰ পৰা বিশ্ববিদ্যালয়লৈ অহা সেই হালধীয়া বাছখনত অৰ্ণৱৰ চিটৰ ওচৰতে ৰৈ আছিল বৰ্ণালী। ভিৰৰ মাজত তাইৰ হাতৰ পৰা কিতাপ এখন সৰি পৰিছিল আৰু অৰ্ণৱে সেইখন তুলি দিছিল। এটা সৰু ধন্যবাদ আৰু এটা মিচিকীয়া হাঁহি, সেয়াই আছিল আৰম্ভণি। তাৰপিছত লাইব্ৰেৰীৰ সন্মুখৰ বাগিচা, এমিনিটি চেণ্টাৰৰ কফি আৰু আবেলি হোষ্টেললৈ যোৱা পথত চাইকেলৰ সহযাত্ৰা, এইবোৰ যেন দৈনন্দিন অভ্যাসত পৰিণত হৈছিল। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিটো ঋতুৱে সিহঁতৰ প্ৰেমক নতুন ৰূপ দিছিল। বসন্তত যেতিয়া কাঞ্চন গোলাপী হৈ জ্বলি উঠে, অৰ্ণৱ আৰু বৰ্ণালীয়ে একেলগে খোজকাঢ়িছিল। সিহঁতৰ প্ৰেম আছিল নপামৰ প্ৰকৃতিৰ দৰেই শান্ত আৰু গভীৰ। কেতিয়াবা আবেলি ক্লাছ শেষ হোৱাৰ পিছত দুয়ো গৈছিল বিশ্ববিদ্যালয়ৰ সেই নিজান ঠাইবোৰলৈ, য'ৰ পৰা দূৰৈৰ পাহাৰবোৰ দেখা যায়। বৰ্ণালী অৰ্ণৱক কৈছিল, অৰ্ণৱ, এই ঠাইখন কিমান ধুনীয়া ন? আমি যদি সদায় ইয়াত থাকিব পাৰিলোহেঁতেন। অৰ্ণৱে হাঁহি মাৰি কৈছিল, ঠাইখনতকৈ তুমিহে বেছি ধুনীয়া, যাৰ বাবে এই ঠাইখন স্বৰ্গ যেন লাগিছে। বিশ্ববিদ্যালয়ৰ 3টা বছৰ কেনেকৈ পাৰ হ'ল দুয়ে গমেই নাপালে। সিহঁতৰ সপোনবোৰ আছিল বৰ সৰল। কলীয়া ভোমোৰা সেতুৰ তলত বহি বৰলুইতৰ বিশাল জলৰাশিক সাক্ষী কৰি সিহঁতে বহু প্ৰতিশ্ৰুতি দিছিল। অৰ্ণৱে বৰ্ণালীক দিছিল ভৱিষ্যতৰ এক সুৰক্ষিত সপোন। বিশ্ববিদ্যালয়ৰ এনুৱেল মিটৰ ৰাতিবোৰত একেলগে গান শুনা আৰু পৰীক্ষাৰ আগৰ ৰাতি ইজনে সিজনক নোটছ দি সহায় কৰা, এইবোৰ আছিল সিহঁতৰ সম্পৰ্কৰ আধাৰ। শিক্ষা জীৱন শেষ হোৱাৰ পিছত দুয়ো বাস্তৱৰ মুখামুখি হ'ল। অৰ্ণৱে গুৱাহাটীত এটা ভাল কোম্পানীত চাকৰি পালে আৰু বৰ্ণালীয়ে তেজপুৰতে থাকি BA পঢ়িবলৈ ল'লে। দূৰত্ব বাঢ়িল যদিও বৰলুইতৰ দৰে সিহঁতৰ মৰমৰ সোঁত একেই থাকিল। অৰ্ণৱে ভাবিছিল সি নিজৰ ভৰিত থিয় দিয়েই ঘৰত বৰ্ণালীৰ কথা ক'ব। তেজপুৰৰ সেই ঐতিহ্যমণ্ডিত চহৰখনৰ দৰেই সিহঁতৰ প্ৰেমো চিৰস্থায়ী হ'ব বুলি সি বিশ্বাস কৰিছিল। অৰ্ণৱে এদিন বিহুৰ বন্ধত ঘৰলৈ গৈ দেউতাকৰ আগত কথাটো উলিয়ালে। সি বৰ মৰমৰে বৰ্ণালীৰ কথা ক'লে, তাইৰ শিক্ষা, তাইৰ ব্যৱহাৰ আৰু তাইক সি কিমান ভাল পায়। কিন্তু দেউতাকৰ প্ৰতিক্ৰিয়া আছিল অৰ্ণৱে কল্পনা কৰাতকৈ কঠোৰ। দেউতাকে অৰ্ণৱ আৰু বৰ্ণালীৰ সম্পৰ্ক পোনছাটেই নাকচ কৰি দিলে। তেওঁৰ যুক্তি আছিল, আমাৰ সমাজ আৰু বংশৰ মৰ্যাদা এই সম্পৰ্কই ম্লান কৰিব। প্ৰধান বাধাটো আছিল সেই পুৰণি জাতি বৰ্ণৰ দেৱাল। অৰ্ণৱে বহুত বুজাব বিচাৰিলে, কিন্তু দেউতাক আছিল নিজৰ মতত অটল। তেওঁ স্পষ্টকৈ কৈ দিলে, যদি তই সেই ছোৱালীজনীক বিয়া কৰাও তেন্তে আমাৰ লগত সকলো সম্পৰ্ক তোৰ শেষ হ'ব। বৰ্ণালীৰ ঘৰতো একেই ধুমুহা। বৰ্ণালীৰ দেউতাকে তাৰ বাবে আন এজন চৰকাৰী চাকৰিয়াল ল'ৰা ঠিক কৰি থৈছিল। তেওঁ বৰ্ণালীক জনাই দিছিল যে সমাজৰ চকুত ধূলি দি বেলেগ জাতৰ ল'ৰাৰ লগত বিয়া হ'লে তেওঁ আত্মহত্যা কৰিব। বৰ্ণালী আছিল দেউতাকৰ বৰ আদৰৰ। তাৰ পিতৃৰ সন্মানৰ কথা ভাবি নিজৰ সপোনক বলিদান দিয়াৰ সিদ্ধান্ত ল'লে। অৱশেষত সেই বিদায়ৰ দিনটো আহিল। অৰ্ণৱ গুৱাহাটীৰ পৰা তেজপুৰলৈ গ'ল শেষবাৰৰ বাবে বৰ্ণালীক লগ ধৰিবলৈ। সিহঁতৰ লগ হ'ল অগ্নিগড় পাহাৰৰ ওপৰত। তলত ব্ৰহ্মপুত্ৰ বৈ আছিল আৰু সন্মুখত আছিল অস্তগামী সূৰুজৰ ৰঙা আভা। ঊষা অনিৰুদ্ধৰ এই প্ৰেমৰ সাক্ষী অগ্নিগড়তেই সিহঁতৰ প্ৰেমৰ সমাধি হ'বলৈ গৈ আছিল। বৰ্ণালীৰ চকু দুটা জবা ফুলৰ দৰে ৰঙা হৈ পৰিছিল। তাই কান্দি কান্দি অৰ্ণৱক কৈছিল, অৰ্ণৱ, তেজপুৰৰ এই বতাহজাকত আমাৰ স্মৃতিবোৰ থাকি যাব, কিন্তু আমি কেতিয়াও এক হ'ব নোৱাৰিম।
মা দেউতাৰ চকুৰ পানীৰ ওপৰত আমি আমাৰ সুখৰ ঘৰখন সাজিব নোৱাৰোঁ। তুমি মোক ক্ষমা কৰি দিবা। অৰ্ণৱে বৰ্ণালীৰ হাতখন ধৰি অগ্নিগড়ৰ ৰেলিংডালত আউজি ৰৈছিল। ব্ৰহ্মপুত্ৰৰ বতাহজাকত তাৰ বুকুৰ ভিতৰখন কঁপাই তুলিছিল। সি মাথো ক'ব পাৰিছিল, বৰ্ণালী, তেজপুৰক মানুহে প্ৰেমৰ চহৰ বুলি কয়, কিন্তু এই চহৰখনে আমাক আমাৰ প্ৰেম দিও কাঢ়ি নিলে। তুমি য'তেই থাকা সুখী হ'বা, মই তোমাৰ স্মৃতিলৈ জীয়াই থাকিম। তাৰ কিছুদিন পিছতেই বৰ্ণালীৰ বিয়া হৈ গ'ল। অৰ্ণৱ সেই বিয়ালৈ যোৱা নাছিল, কিন্তু সেইদিনা নপামৰ বিশ্ববিদ্যালয়ৰ চৌহদৰ বাহিৰত গাড়ীখন ৰখাই বহু দেৰিলৈকে চাই আছিল, য'ত এদিন সিহঁতে সপোন দেখিছিল। আজি 7 বছৰ পাৰ হ'ল। অৰ্ণৱে আন এজনী ছোৱালীক বিয়া কৰালে আৰু সংসাৰো তেওঁলোকৰ চলি আছে। কিন্তু বিশ্ববিদ্যালয়ৰ নামটো শুনিলেই তাৰ বুকুত কিবা এটাই বিন্ধি যায়। সি আজিও বিশ্বাস কৰে যে তেজপুৰ বিশ্ববিদ্যালয়ৰ সেই কাঞ্চনজোপাৰ তলত, লাইব্ৰেৰীৰ সেই চুকটোত আৰু অগ্নিগড়ৰ বতাহত সিহঁতৰ প্ৰেম আজিও জীয়াই আছে, অদৃশ্য হৈ, নিঃশব্দে। জীৱনটো কেতিয়াবা বৰ অদ্ভুত। আমি যিটোক বিচাৰোঁ সেইটো নাপাওঁ, আৰু যিটো পাওঁ তাৰ লগত আপোচ কৰি লওঁ। অৰ্ণৱ আৰু বৰ্ণালীৰ কাহিনীটো আমাৰ সমাজৰ হাজাৰ হাজাৰ আধৰুৱা প্ৰেমৰ দস্তাবেজ হৈ ৰ'ল। সিহঁত এক নহ'ল সঁচা, কিন্তু সিহঁতৰ ভালপোৱা আছিল তেজপুৰৰ কুঁৱলীৰ দৰেই, যি চুব নোৱাৰি কিন্তু অনুভৱ কৰিব পাৰি। ইমান পৰে শ্ৰোতাসকলে চন্দন কুমাৰ নাথৰ গল্প অগ্নিগড়ৰ নীৰৱ সাক্ষী শুনিলে। পাঠ কৰিলে আকাশবাণী তেজপুৰৰ প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথে। সাহিত্য কানন অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।